মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে UPPL, BJP আৰু AGPৰ চিডলি সমষ্টিৰ প্ৰাৰ্থী আমাৰ জ্যেষ্ঠ এজন বিষয়ববীয়া পাৰ্টিৰ প্ৰাক্তন MCLA নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক দলে টিকেট প্ৰদান কৰিছে। মই প্ৰথমতে নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক শুভকামনা জ্ঞাপন কৰিছোঁ দলৰ হৈ, আৰু লগতে আমাৰ মিত্ৰজোঁটৰ আমাৰ অসমৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাক সকলো দিশৰ পৰা সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কেণ্ডিডেট চিলেকশ্যনত আমাৰ বিশেষকৈ UG ব্ৰহ্ম ডাঙৰীয়া দায়িত্বত আছিলে। আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া সকলোৱে দায়িত্ব লৈ পেলাই কৰিছে। গতিকে এই 2024 যিটো বাই ইলেকশ্যন চিডলি সমষ্টিত আমাৰ মিত্ৰজোঁটৰ কাৰণে খুব ভাল পৰিৱেশ, আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী বাকী 4টা সমষ্টিৰ লগতে আমাৰ চিডলি সমষ্টিটো বহুত ভোটত বিজয় হ'ব, এইটো নিশ্চিত হৈছে। আমাৰ যিটো বৈঠক আছিলে এইটো কোঅৰ্ডিনেটৰৰ বৈঠক আছিলে। তো কোঅৰ্ডিনেটৰসকলে 5টা সমষ্টিত কাম কৰি আছে। এই 5টা সমষ্টিত আমি 5টা মানে BTC সমষ্টি, ইয়াত আমাৰ 5টা BTC সমষ্টি আছে। ইয়াত কোঅৰ্ডিনেটৰ আছে। তেখেতসকলে যোৱা 1 মাহ 2 মাহ ধৰি যিবিলাক কাম কাজ কৰি আছিলে, ইয়াৰ আজি আমি এটা এনালাইচিছ কৰিছোঁ, আৰু তেখেতসকলে নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি হৈছে। চন্দন ব্ৰহ্মৰ নামটো তালিকাত আছিল, তেখেতৰ বাতিল নহয়। চন্দন ব্ৰহ্ম আজি কিন্তু দেখা পাইছে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে। তেখেতে এতিয়া নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হ'লে আপোনালোকৰ কিবা সমস্যা হ'ব নেকি? আমাৰ সকলো পৰিচিত নেতা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছিলে, আৰু শেহতীয়াভাৱে তেখেতৰ যি এক্সপিৰিয়েঞ্চ আৰু তেখেতৰ দীঘলীয়া সময়ৰ যিখিনি অনুভূতি নেতৃত্ব, এইটো চাই পেলাই আমাৰ দলে চবেই সিদ্ধান্ত লৈ মোক এটা এডভাইচ কৰিছিলে। এই হিচাপে তেখেতক আমাৰ চৰকাৰৰ এডভাইজাৰ হিচাপে দায়িত্ব দিয়া হৈছে বিভিন্ন পলিচি মেটাৰত। আৰু প্ৰাৰ্থীৰ বিষয়টো সম্পূৰ্ণ দলৰ আৰু মিত্ৰজোঁটৰ কিছুমানৰ লগত অলপ লোকেল লেভেলত কনচাল্টেশ্যন কৰা হয়, তেনেকৈ কৰি প্ৰাৰ্থীটো দিয়া হৈছে। গতিকে তেখেতক আমি শ্ৰদ্ধা কৰোঁ, আৰু নিশ্চয় তেখেতে ভাবি চিন্তি ভাল সিদ্ধান্ত ল'ব, যিটো সিদ্ধান্তই BTR অঞ্চলৰ কাৰণে ভাল হ'ব বা চিডলি সমষ্টিৰ ৰাইজৰ কাৰণে ভাল হ'ব, তেনেকুৱা সিদ্ধান্তটোৱে তেখেতে ল'ব। আৰু মই আশা কৰোঁ যে UPPL দলৰ লগত থাকি তেখেতে অনাগত দিনত কাম কৰিব। চাওক, মই প্ৰথমতে শুদ্ধ বসুমতাৰী ডাঙৰীয়াক শুভকামনা জ্ঞাপন কৰিছোঁ। BPF দল হিচাপে যদি পাতিব লাগে, BPF দল হ'ল সূৰ্য ডুবা দল। তেখেতসকলৰ সূৰ্যটো লাহে লাহে ডুবি গ'ল। BPFৰ আকাশত আৰু সূৰ্য নাই। আমাৰটো হ'ল সূৰ্য উদয় হৈছে। গতিকে আজি যি নিৰ্বাচনে নহওক কিয়, এই নিৰ্বাচনত BPF পৰাজয় হ'ব। অনাগত দিনত যিমান নিৰ্বাচন আহিব ইমানেই পৰাজয় হ'ব। আজি মই এইমাত্ৰ ছ'চিয়েল মিডিয়াত কোনোবা স্ক্ৰীনশ্বট কৰি মোক পঠাইছে, আগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে তেখেতৰ নিৰ্বাচনী এজেণ্ডাটো হৈছে প্ৰমোদ বড়ো হাটাও, BTC বাচাওক। গতিকে যি 17 বছৰত তেখেতৰ দুৰ্নীতি, অপশাসন, সেই সময়ৰ হত্যা, হিংসা, এটা অতিষ্ঠ পৰিৱেশৰ মাজত ৰাইজে আছিলে। ইয়াৰ কাৰণে শান্তি চুক্তি হোৱাৰ পিছত BTR-বাসী ৰাইজে আগ্ৰামা মহিলাৰীৰ পৰা BTRখন উদ্ধাৰ কৰিলে। এতিয়াৰ BTRত আগৰ নিচিনা অশান্তি নাই, হিংসা নাই, কোনো অসুৰক্ষিত নহয়, কোনো জাতি জনগোষ্ঠীৰ মাজত বেয়া ভাৱ নাই। এটা সুন্দৰ এটা BTR পাবলৈ সক্ষম হৈছে। তো এইখিনি সময়ত আগ্ৰামা মহিলাৰী ডাঙৰীয়াই 35 লাখ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাব, 17 বছৰত কৰা ভুলৰ শুধৰণিটো কেনেকৈ কৰাব, ৰাইজৰ পৰা এই যিটো ভুল কৰিলে ইয়াৰ পৰা ক্ষমা প্ৰাৰ্থনা কেনেকৈ বিচাৰিব, এই কথাবিলাকে চিন্তা কৰক। প্ৰমোদ বড়োক হাটাও এজেণ্ডাটো তেখেতক বহুত বেছি সহায় নকৰিব, কাৰণ মই তেনেকুৱা একো ভুল কাম কৰা নাই যাৰ কাৰণে ৰাইজে
আজি ভাবিবলৈ বাধ্য হ'ব যে মোৰ এগেইনষ্টত কিবা এটা কথা কোৱাৰ কাৰণে। কিন্তু তেখেতৰ কাৰণে ক'বলৈ 100টা কথা আছে, চব কথাই আমি কৈ দিব পাৰোঁ। মানে এই কথাবিলাক লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে যে ভীতিগ্ৰস্ত হৈছে, দিশহাৰা হৈছে, এই কথাবিলাকে প্ৰতিপন্ন হৈছে। এতিয়া হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানীক খালি পাৱাৰ লাগে, ৰাইজৰ কি হৈছে কি হোৱা নাই, মাটি বাৰীৰ সমস্যা হ'ব লাগে, কিবা হ'ব লাগে, 17 বছৰে একো নকৰিলে। এতিয়া আমি কৰা কামবিলাক দেখা পাই পেলাই তেখেতসকলে হতাশ হৈছে। ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা কৰা হ'ল, প্ৰচাৰ আৰম্ভ হৈছে, অহাকালি পৰহিৰ পৰা হয়তো প্ৰচাৰ জোৰদাৰ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী কেতিয়া আহিব? মনোনয়ন পত্ৰ দাখিল মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া অকল অসমৰ, যদিও মুখ্যমন্ত্ৰী অকল অসমৰ নেতা হৈ থকা নাই, তেখেতে ভাৰতবৰ্ষৰ নেতা হৈছে। সেই হিচাপে দলে তেখেতক ঝাৰখণ্ডত এটা দায়িত্ব দিছে বা বিভিন্ন মহাৰাষ্ট্ৰতো তেখেতে যাব লাগিব। তো সেই হিচাপে আমাৰ সমষ্টিবিলাকত তেখেতে বহুত বেছি সময় হয়তো দিব নোৱাৰিব। তথাপিতো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে বঙাইগাঁও সমষ্টিটো আহিব, চিডলি সমষ্টিটো আহিব। মই তেখেতক অনুৰোধ কৰিছোঁ যে চিডলি সমষ্টিত 2টা মিটিং কৰিব লাগে। অত্যন্ত নোৱাৰিলে এটাটোতো কৰিবই, কিন্তু 2টা মিটিং কৰিব লাগে। আদাৰৱাইজ আমি সকলো লাগি আছোঁ। ইয়াত মন্ত্ৰী আহিব, বহুতখিনি নেতা আহিব, আমি একেলগে কাম কৰিম। আৰু বুথ লেভেলত বিজেপি, UPPL আৰু AGP কাম কৰাটো ইতিমধ্যে বহুত আগবাঢ়ি গৈছে। গতিকে এই নিৰ্বাচনত বহুত কিবা প্ৰতিদ্বন্দ্বিতা হ'ব, কিবা কঠিন হ'ব, তেনেকুৱা একো পৰিৱেশ নাই। আৰু মোতকৈ ভালকৈ আপোনালোকে জানে, যিহেতু আপোনালোকে চিডলি সমষ্টিত অলিয়ে গলিয়ে ঘূৰি আছে, দুৰ্গা পূজাটো ঘূৰিছে, লক্ষ্মী পূজাটো ঘূৰিছে, এতিয়া দিৱালীটো ঘূৰিব। গতিকে ৰিজাল্টটো আপোনালোকে ঘোষণাই কৰি দিব পাৰে। এইটোতো তেখেতৰ ব্যক্তিগত কথা, কিন্তু আজিলৈকে আমাৰ দলত আছে হিচাপে তেখেতক আমি সন্মান কৰোঁ হিচাপে বা জানো হিচাপে মই নাভাবোঁ তেখেতে যদিও আনিছে নিৰ্দলীয় খেলিব বুলি মই নাভাবোঁ। যেহেতু চন্দন মুম্বাই মনোনয়ন পত্ৰ দাখিল কৰিব বুলি তেখেতে, যিহেতু আপোনালোকৰ দলীয় মানুহ, মানে হাগ্ৰামা মহিলাৰীয়ে চন্দন মুম্বাইক UPPL দলক ফাট মেলাৰ কাৰণে এনেকুৱা কৰিছে। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াত যোৱা 17 বছৰৰ যিটো যাদুৰ লাঠি আছিলে, এই যাদুৰ লাঠিডাল ভাঙি গ'ল। এতিয়া হাগ্ৰামা মহিলাৰীৰ যাদু আৰু নাই। এটা সময়ত হাগ্ৰামা মহিলাৰীয়ে কৈছিলে মই কিং মেকাৰ হ'ম, এটা সময়ত হাগ্ৰামা মহিলাৰীয়ে কিবা এটা কয়, এই কথাটো হৈ যায়। কিন্তু এতিয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাতত যাদুৰ লাঠি নাই, এই লাঠিডাল ভাঙি গ'ল। গতিকে যি প্ৰশ্ন কৰিলেও, যি চিন্তা কৰিলেও হাগ্ৰামা মহিলাৰীৰ চিন্তা মতে আৰু BTC নচলে। না BTCৰ পলিটিক্স চলিব, না BTCৰ VCDC চলিব, না BTCৰ কোনোবা এখন গাঁও চলিব। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আগৰ ভুলৰ কাৰণে BTC অঞ্চলৰ ৰাইজে কোনোদিন ক্ষমা নকৰে।